এসময়ৰ কথা, এখন গাঁৱত প্ৰকাণ্ড গছেৰে ভৰা এখন জংঘল আছিল। বহু লোকে সেই গছবোৰৰ ছাঁত বহি জিৰণি লৈছিল। এদিন এজন অসৎ মানুহে অধিক টকাৰ উপাৰ্জন কৰাৰ লোভত সকলো গছ এজন কাঠ বেপাৰীক বিক্ৰী কৰি দিলে। বেপাৰীজনে এজোপা এজোপাকৈ সকলো গছ কাটি পেলালে। পলকতে জংঘলখন ধ্বংস হৈ গ'ল। ইয়াৰ ফলত পৰিৱেশ নষ্ট হ'বলৈ ধৰিলে। কিছুদিনৰ পিছত এজন সৎ আৰু দয়ালু মানুহ আহি আকৌ নতুনকৈ গছ ৰোপণ কৰিবলৈ ধৰিলে। ফলত লাহে লাহে পুলিবোৰ ডাঙৰ হৈ গছত পৰিণত হ'ল। কেইবছৰমানৰ পিছত জংঘলখন আগৰ দৰে সেউজীয়া হৈ উঠিল। আমি ইয়াৰ পৰা বাৰু কি শিকিলোঁ? কেতিয়াও গছ কাটি পৰিৱেশ ধ্বংস কৰিব নাপায়, বৰঞ্চ প্ৰত্যেক দিনে পাৰিলে নতুনকৈ গছ ৰোপণহে কৰিব লাগে।